সোমবাৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক শাখাত ৰাজ্যৰ 3,42,869 গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ'ব বুলি জানিব পৰা যায়। সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰ সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে। চাপৰ অঞ্চলত 4টা কেন্দ্ৰ সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। জিলা প্ৰশাসন, শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষা বিষয়াসকলৰ সুপৰিচালনাত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ প্ৰয়াস চলাইছে। পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰা প্ৰতিগৰাকী পৰীক্ষাৰ্থীক কৰা হয় তালাচী। মোবাইল বা কোনো আপত্তিজনক সামগ্ৰী লৈ যোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সংস্থাপন কৰা হৈছে CCTV কেমেৰাৰ। অৱশ্যে সকলো পৰীক্ষাৰ্থীৰ এটাই আশা, ভাল হ'ব পৰীক্ষা, ভাল হ'ব ফলাফল। আমাৰ এই চেণ্টাৰত এইবাৰ মই প্ৰথমতে পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে কিছু তথ্য দিব বিচাৰিছোঁ যে আমাৰ এই চেণ্টাৰত এইবাৰ মুঠ 597 অৰ্থাৎ 597 ছাত্ৰ ছাত্ৰী পৰীক্ষা দিব আৰু এই চেণ্টাৰৰ অধীনত আমাৰ 3টা প্ৰাইভেট স্কুল আছে। এটা হৈছে বহলপুৰ মিছন, এটা হৈছে নেশ্যনেল একাডেমি আৰু প্ৰেচিডেঞ্চি একাডেমি। 283জন ছাত্ৰ পৰীক্ষা দিব আৰু 314জন ছাত্ৰী পৰীক্ষা দিব। নমস্কাৰ, মোৰ নাম শ্ৰী বিক্ৰমজিৎ ৰায়। মই চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ। এইবাৰ ছেকেণ্ড ইয়াৰৰ পৰীক্ষা দিম। কি শাখা? আমি কি কয় ক শাখা। কলা শাখা। কেনেকুৱা হ'ব? ভালে হ'ব বুলি আশা কৰিছোঁ। আজি কি পৰীক্ষা আছে? ইংলিছ আছে। মোৰ নাম হেনিফা চুলতানা। মই কলা শাখাত পঢ়ি আছোঁ। এইবাৰ ফাইনেল দিম HS ছেকেণ্ড ইয়াৰৰ। আশা কৰিছোঁ ভাল হ'ব বুলি। দোৱা কৰিব চবে যেন ভাল হয়। মোৰ নাম মহিমা ৰয়। মই প্ৰেচিডেঞ্চি একাডেমীৰ পৰা আহিছোঁ। অলপ ভয় লাগি আছে যিহেতু ফাৰ্ষ্ট আজি ভাল হয় যাতে সেইটোৱে মানে আশা কৰি আছোঁ। পৰীক্ষা আছে আজি? আজি ইংলিছ পৰীক্ষা আছে। প্ৰস্তুতি ঠিকে লৈছে? ভাল হ'ব পৰীক্ষা? ভালতো হ'ব লাগে। চাপৰৰ পৰা দিলৰুৱা আখতৰ ৰিপৰ্ট।